নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। 1 নম্বৰ, মধ্যপ্ৰদেশৰ মুখ্য চৰকাৰী ভাষা কি? উত্তৰ, হিন্দী ভাষা। দুই নম্বৰ, অসমৰ সহযোগী ভাষা কি কি? উত্তৰ, বড়ো আৰু বঙালী ভাষা। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।